তথ্য প্ৰযুক্তিৰ যুগত আমি গুৱাহাটীখনক ডেভেলপ কিয় কৰিব পৰা নাই কৰিব নিশ্চয় পাৰিব আৰ্দ্ৰভূমি অঞ্চলৰ মেপিং আমি 1993 চনৰ পৰা কৰি আহিছো আমি সেইখিনিৰ তথ্য আমাৰ ওচৰত আছে আমি জানো ক'ত আছে কিমান অঞ্চল কি আগৰি আছে হয় আমাৰ গুৱাহাটীত হঠাতে সমস্যা হৈছে বান সমস্যা এই বান সমস্যা নিৰাময়ৰ কাৰণে আপোনালোকৰ হাতত কেনেকুৱা কিবা তথ্য আছে নেকি বা মই প্ৰসন্ন বৰুৱা অসম দূৰ সংবেদন প্ৰয়োগ কেন্দ্ৰ আগতে জনা গৈছিল তেনেদৰে পৰৱৰ্তী পৰ্যায়ত অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ বুলি পেলাই আমাৰ পৰিচয় এটা হ'ল আৰু সেই কেন্দ্ৰত জ্যেষ্ঠ বিজ্ঞানী হিচাপে যোৱা 35 বছৰৰ অধিক প্ৰথম আমি বিষয়বস্তুটোৰ ধাৰণা এটা জানি লওঁ যে কেনেকুৱা ধৰণৰ হয় কি ধৰণৰ কাম কৰে এই দূৰ সংবেদন প্ৰয়োগ কেন্দ্ৰ যিটো আগতে জনা গৈছিল যিটো বৰ্তমান মহাকাশ প্ৰয়োগ কেন্দ্ৰ বুলি কোৱা হয় ইয়াতে মহাকাশৰ দ্বাৰা মহাকাশৰ সহায়ত আমি পৃথিৱী পৃষ্ঠৰ সম্পদৰাজি আৰু পৃথিৱী পৃষ্ঠত সিঁচৰিত হৈ থকা বিভিন্ন প্ৰক্ৰিয়াসমূহৰ বিষয়ে আমি তথ্য আহৰণ 70 দশকলৈকে এই মহাকাশ বিজ্ঞানৰ যিখিনি প্ৰগতি হৈছিল সেইখিনি কেৱল যেটো কয় নহয় আমাৰ ৰিসাৰ্চ মানে অসমীয়াত ক'লে যেটো হেৰি বুলি কয় গৱেষণাৰ ওপৰত ভিত্তি কৰি আছে তাৰ পিছতে ভাৰতবৰ্ষ আমেৰিকাই প্ৰথমতে এই ক্ষেত্ৰত অগ্ৰগণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্ৰগণী ভূমিকা লৈছিল আৰু ভাৰতবৰ্ষও সমানে ইয়াৰ বহু গৱেষণাৰ অন্তত আৰ্যভট্ট বুলি এটা উপগ্ৰহ মহাকাশলৈ পঠাইছিল তাৰ আগতে বহুকেইখন আপোনাৰ গৱেষণামূলক কিছুমান বাহন মহাকাশ যান কিছুমান পঠাই পৃথিৱী বিশ্ব অধ্যয়ন কৰিছিল সেইখিনি হিষ্ট্ৰী হৈ গলে বৰ্তমান তাৰ পিছতে যেতিয়া 1988 চনত ভাৰতে কি কৰিলে প্ৰথমটো দূৰ সংবেদীয় তাৰ আগতে ইনসেট বুলি এটা স্যাটেলাইট আছে যিটো আমি টেলিকমিউনিকেশনৰ আমাৰ কামত ব্যৱহাৰ কৰা হয় দূৰ সংযোগৰ কামত আৰু ৰেডিঅ' বা টিভি চাবৰ কাৰণে সেই স্যাটেলাইটটো সেই উপগ্ৰহটো ব্যৱহাৰ কৰা হয় আৰু 88 চনত কি কৰিছিল ভাৰতবৰ্ষৰ প্ৰথমটো দূৰ সংবেদীয় উপগ্ৰহ উপস্থাপন কৰিলে মহাকাশত এতিয়া লগে লগে সেই উপগ্ৰহ স্থাপন কৰাৰ লগে লগে ভাৰত চৰকাৰে এটা অনুভৱ কৰিলে যে প্ৰত্যেকখন ৰাজ্যতে একোটাকৈ চেণ্টাৰ পতা যাওক একোটাকৈ কেন্দ্ৰ পতা যাওক যি এই মহাকাশৰ তথ্যসমূহ যিবিলাক এই স্যাটেলাইটেদি এই উপগ্ৰহেদি যিখিনি তথ্য আহৰণ কৰে সেইখিনি পুনৰ অধ্যয়ন কৰি আমি আমাৰ সম্পদৰাজিৰ বিষয়ে আমাৰ পৃথিৱীত হিচৰিত হৈ থকা সম্পদ যেটো কৈছো মই যেনেকৈ বনাঞ্চল বা জলভাগ বা মাটি বা খেতি-বাতি ইত্যাদি বিষয়ে তথ্য সংগ্ৰহ কৰি চৰকাৰক পৰিকল্পনাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে হয় এইখিনি আপোনালোকে চৰকাৰক পৰিকল্পনাৰ ক্ষেত্ৰত সহায় কৰা কিছুমান কাম কৰি আহিছে কিন্তু আমি বিষয়বস্তুটোৰ পৰা অকমান ফালৰি কাটি কৈছো যে আমাৰ গুৱাহাটীত হঠাতে সমস্যা হৈছে বান সমস্যা এই বান সমস্যা নিৰাময়ৰ কাৰণে আপোনালোকৰ হাতত কেনেকুৱা কিবা তথ্য আছে নেকি বা চৰকাৰে এই বিষয়ত কিবা হাতত লৈছে নেকি কাম কাজৰ প্ৰজেক্ট প্ৰথম কথা হৈছে কি আমি দূৰ সংবেদন উপগ্ৰহৰ সহায়ত যিবিলাক আমি আলোকচিত্ৰ সংগ্ৰহ কৰো সেই আলোকচিত্ৰত আমি আজি যদি গুৱাহাটীত বানপানী হল হঠাৎ বৰষুণ এজাক আহিলে 1 ঘণ্টা বৰষুণ দিলে লগে লগে গুৱাহাটী পানীত বুৰ গল বহুত অঞ্চল আৰু আমাৰ হাতত সিদিনালৈকে আমাৰ হাতত হয়তো আমাৰ টেকনলজি আমাৰ যেটো প্ৰযুক্তিবিদ্যা ইমান অগ্ৰণী নাছিল ইমান আগবঢ়া নাছিল কিন্তু তেতিয়া আমি হয়তো মহাকাশৰ উপগ্ৰহৰ ওপৰতে ভৰসা কৰি আছিলো এতিয়া কিন্তু আমাৰ কি হৈ গৈছে আমাৰ এতিয়া ড্ৰোন বা এই এনেকুৱা ধৰণৰ এই যে কিছুমান যন্ত্ৰ আহি গল যাৰ সহায়ত আমি খন্তেকৰ ভিতৰতে আমি তথ্য আমি এখন আলোকচিত্ৰ ল'ব পাৰো বা ভিডিওগ্ৰাফি কৰিব পাৰো গতিকে বানপানী কিমান অঞ্চলত কোন অঞ্চল ডুব গল কিমান মানুহৰ ঘৰ ক্ষতি হল এটো গুৱাহাটীয়ে হওক বা অন্য আমাৰ গ্ৰামাঞ্চলতে হোক আমি তৎক্ষণাত আমি এটা তাৰ তথ্য অতি সোনকালে দিব পাৰো একদম এটো নিয়াৰ ৰিয়েল টাইম তাৰমানে কাৰণটো বিশ্লেষণ কৰি দিব পাৰে নাই প্ৰথমতে আমি কিমান অঞ্চল আমাৰ বুৰগল কিমান ক্ষয়ক্ষতি হল হেতু আমি উলিয়াই দিলো ইয়াৰ পিছৰ পৰ্যায়টো হল কি আমি কাৰণটো যেটো কথা কৈছে কাৰণটো কিয় হৈছে কাৰণটো হয় এটা উদাহৰণ দিছো আমি কাৰণ কিছুমান দেখিছো যে আমি অকল বানপানীটো হল মানে এটো বৰষুণেই দিলে খৰকে তাৰ কাৰণে নহয় গুৱাহাটীৰ যেটো গুৱাহাটী বুলি যদি কওঁ আমি আমাৰ মহানগৰখনৰ আমাৰ যেটো জিঅ'মৰ্ফোলজি বুলি কওঁ বা দা ষ্ট্ৰাকচাৰ আৰু এনেকুৱা এটা ফিচাৰ যেটো আছিল যেটো মানুহৰ হয়তো আজি বসবাস কৰি থকা বেছিভাগ মানুহে হয়তো নাজানিব পাৰে যে গুৱাহাটীখন কমেও 16টাকে পাহাৰৰ টিলা আছে গুৱাহাটীৰ ভিতৰত আৰু তাৰ ওপৰঞ্চি গুৱাহাটীৰ ইমিডিয়েট কাষতেই আছে মেঘালয়ৰ পাহাৰখিনি গতিকে এই যিখিনি পাহাৰৰ পৰা বৈ অহা পানীখিনি আৰু ইমিডিয়েটলি তলত যিখিনি আছিল সমতল ভূমি সেইখিনি আছিল দ পিটনি বেছিভাগেই আছিল হৌ 1970-80 চনলৈকে তাৰ পাছত লাহে লাহে মানুহে কিছুমান নতুন পদ্ধতি ললে যে সেই দ পিটনিবিলাক ফুটিবলৈ ললে পাহাৰৰ পৰা মাটি কাটি আনি পুতি পেলাই তাক বাম কৰি পেলাই তাত বসবাস কৰিব ললে বা ইণ্ডাষ্ট্ৰি পাতিলে বা ব্যৱসায় পাতিলে এই পিটনি অঞ্চলত আচলতে কৰি হৈছিল কি পাহাৰ 16টা পাহাৰৰ কথা কলো তাৰ পৰা পানীখিনি বৈ আহিছিল আহি তাতে জমা হৈছিল অৰ্থাৎ সেই পানীখিনি এতিয়া যেতিয়া বাম হৈ গল তে ক'ত যাব দহে আছিল ইফালে পাহাৰ গতিকে পানীখিনি ক'ত যাব কিটো উঠি আহিব না
গতিকে সেই গুৱাহাটীৰ বিভিন্ন অঞ্চল সি প্লাবিত কৰিবলৈ ল'লে এতিয়া তথ্য প্ৰযুক্তিৰ আপোনালোকে কামেই কৰি থাকে এই তথ্য প্ৰযুক্তিৰ যুগত আমি গুৱাহাটীখনক ডেভেলপ কিয় কৰিব পৰা নাই কৰিব নিশ্চয় পাৰিব যেনেকৈ মই ক'ব গৈ আছো সেইখিনি কথা মোৰ কোৱাই নহ'ল যে আমি এতিয়া সদ্যহতে যেতিয়া আমি দেখা পালো যে গুৱাহাটীলৈ পানীটো ক'ৰ পৰা আহে পাহাৰবিলাকৰ পৰা আহে আৰু পাহাৰে 16টা টিলাৰ উপৰিও মেঘালয়ৰ পৰা আমাৰ বহুত পানী আহে মেঘালয়ৰ পৰা যথেষ্ট পানী আহে কিন্তু দুখজনকভাৱে মেঘালয়ত বহুত ঠাইত পাহাৰবিলাক কাটি কাটি সমতল কৰা হ'ল আৰু সেই পাহাৰৰ মাটিখিনি কাটি দিয়াৰ লগে লগে পানীৰ লগত মেঘালয়ৰ ফালৰ পৰা যিখিনি পানী বৈ আহে লগত সেই মাটিটো কঢ়িয়াই আনি গুৱাহাটীৰ নলা নৰ্দমাবিলাক আৰু পুতি পেলালে সেইটো এটা কাৰণ সেই কাৰণটো আমি তথ্যৰ সহায়ত উপগ্ৰহৰ মানচিত্ৰ আলোকচিত্ৰৰ সহায়ত আমি অধ্যয়ন কৰিলো আমি ক'লো যে গুৱাহাটীৰ কোনখিনি জেগাত মাটি কাটিলে আৰু সেই মাটিৰ ফলত গুৱাহাটী বাম হৈ গ'ল বা নলা নৰ্দমাবোৰ বাম হৈ গ'ল পানী হ'ল আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে কি কৰিছে তেওঁলোকে পৰিকল্পনা হাতত লৈছে তেওঁলোকে হয়তো মেঘালয় চৰকাৰৰ লগত আলোচনা কৰিছে এনেকৈ বস্তুটো ৰোধ কৰিব পাৰে পৰিকল্পনা হাতত লৈছে এই শব্দটো শুনি খুবেই ভাল লাগিলে নিশ্চয়কৈ এইখিনিতে কেইদিনমান আগতে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই এটা মন্তব্য কৰিছিলে যে গুৱাহাটীত 50টা পুখুৰী খন্দাৰ এই কথাটোৰ যুক্তিযুক্ততা সন্দৰ্ভত আপুনি কি ক'ব সেইটো এটা ভাল কথা কাৰণ তেওঁলোকে ভাৰত চৰকাৰে বহুত বহলভাৱে কথাটো লৈছে আৰু তেওঁলোকৰ সেইটো কথাও ভাল কথা কাৰণ এনেদৰে যদি পুখুৰী খান্দে তেতিয়া কি হ'ব আমি পানীখিনি আমি তাত ৰিজাৰ্ভ কৰিব পাৰোঁ এতিয়া মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমি অসমৰ আমি এই দূৰ সংবেদন কেন্দ্ৰৰ পৰা অসমৰ যিটো যিটো কয় জলাশয় বা আৰ্দ্ৰভূমি ৱেটলেণ্ডছ ইংৰাজীত কয় ৱেটলেণ্ড সেই আৰ্দ্ৰভূমি অঞ্চলৰ মেপিং আমি 1993 চনৰ পৰা কৰি আহিছোঁ গুৱাহাটীৰ বিষয়েও গুৱাহাটীত যিবিলাক প্ৰাকৃতিকভাৱে যিখিনি আৰ্দ্ৰভূমি আছিল আমি সেইখিনিৰ তথ্য আমাৰ ওচৰত আছে আমি জানো ক'ত ক'ত আছে কিমান অঞ্চল ই আগুৰি আছে এতিয়া কথা হ'ল কি সেইখিনি কিন্তু যথেষ্ট পৰিমাণ নহয় গুৱাহাটীৰ পানীখিনি ধৰি ৰাখিবৰ কাৰণে গতিকে যিটো আপোনাৰ কথা ক'লে যে আমাৰ আৰু নতুনকৈ আৰ্টিফিচিয়েল কৃত্ৰিমভাৱে কিছুমান পুখুৰী খান্দিব সেইটো এটা ভাল আইডিয়া যে মানে আমি এক্সেছ পানীটো তাত ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম কিন্তু এইখিনিতে আমাৰ যি ভৰলু আছে ভৰলুখন গেলা ভৰলু বুলি এতিয়া বিখ্যাত হৈ গৈছে এই ভৰলু পুনৰুদ্ধাৰ বা ব্ৰহ্মপুত্ৰখন আকৌ নদী খনন কাৰ্যৰ কথাও মাজতে উল্লেখ হৈছিলে এই ধৰণৰ কথাখিনিক আপুনি কি বুলি ক'ব সেইটো এটা তাৰো যুক্তিযুক্ততা আছে মই আপোনাক এতিয়া মোৰ বৰ্তমান এই সময়ত দেখাব কাৰণে নাই কিন্তু ভৰলু নদীখন আপুনি যদি ভালকৈ অধ্যয়ন কৰে আমাৰ উপগ্ৰহ মানচিত্ৰত আলোকচিত্ৰত দেখা যায় ভৰলু নদীখন যেতিয়া বৈ গৈছিল এখন পুৰণা ভৰলু মুখত গৈ পেলাই সি ব্ৰহ্মপুত্ৰত খুন্দা মাৰিছে আপুনি ভালদৰে যদি অধ্যয়ন কৰে দেখা পাব যে ই এটা 90 ডিগ্ৰী কৰি খুন্দা মাৰিছে অৰ্থাৎ ভৰলুখন বৈ যাব লাগিছিলে ব্ৰহ্মপুত্ৰৰ এলং দা ব্ৰহ্মপুত্ৰ কিন্তু তাতে গৈ 90 ডিগ্ৰী কৰি পেলাই ব্ৰহ্মপুত্ৰৰ সিফালৰ পৰা বৈ অহা নদীখনৰ লগত একেলগে খুন্দা মাৰি দিলে গতিকে সেইখিনি পইণ্টত এটা ট্ৰিটমেণ্টৰ প্ৰয়োজন বুলি মই ভাবোঁ সেইটো মোৰ ব্যক্তিগত মানে অবজাৰভেশ্যন ব্যক্তিগত মোৰ এইটো এটা অনুভৱ যে ভৰলুখনক অকণমান ডাইভাৰ্ট কৰি ব্ৰহ্মপুত্ৰৰ লগে লগে টানি নিব লাগিব যিটো বৰ্তমান হৈ আছে এটা অলমষ্ট 90 ডিগ্ৰী এটা কোণীয়া হিচাপে তাৰমানে ব্ৰহ্মপুত্ৰ বৈ আহিছে এইফালৰ পৰা আৰু ভৰলু গৈ পেলাই খুন্দা মাৰি পানীটো উফন্দি দি উঠে গতিকে সেইটো হ'ল ভৰলুৰ কথা আৰু ভৰলুখন খান্দিলেও যে বহুত বেছি আমি উপকৃত হ'ম সেইটো মই ধাৰণা নাই কাৰণ ভৰলুৰ যিটো জলপৃষ্ঠ সেইটো ব্ৰহ্মপুত্ৰতকৈ অলপমান তলত আছে গতিকে সেই উভুটা নদীকে বৈ অহাৰ সম্ভাৱনাটো বেছি গতিকে ভৰলুখন বহল আহল কৰিব পাৰে আৰু চাফা কৰাটো বহুত প্ৰয়োজন হৈছে সেইটো চাফা চিকুণকৈ ৰাখি তাৰ পানী যোৱা ৰাস্তাবোৰ ক্লিয়াৰ কৰি ৰাখিলে ভৰলুৱে কাম দিব হয় আপুনি ক'লে ইতিমধ্যে যে গভৰ্ণমেণ্টে প্ৰজেক্ট হাতত লৈছে আমি কথাটোক লৈ খুবেই আশাবাদী যে আমি অন্ততঃ গুৱাহাটীৰ স্মাৰ্ট চিটি বুলি কোৱাৰ সেই মানুহখিনিয়ে বানপানীৰ দুৰ্যোগ ব্যৱস্থাটোৰ পৰা অলপমান সকাহ পাব আপোনালোকে যিহেতু এই বিষয়টো মানে বিজ্ঞানৰ তথ্য প্ৰযুক্তিৰে গোটেই বিষয়বস্তুটো চালি জাৰি চাই বিতং তথ্যখিনি ইয়াৰ কাৰণ ইয়াৰ নিৰাময়ৰ উপায় গোটেইখিনি আপোনালোকৰ হাতত আছে গতিকে এই চৰকাৰৰ ক্ষেত্ৰত আলোচনা কৰি আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰজেক্ট হাতত লৈছে বা কামৰ অগ্ৰগতিৰ বিষয়ে অকণমান জনাব নাই এতিয়া আমাৰ যিটো অসম ৰাজ্যিক যিটো মহাকাশ পৰিকেন্দ্ৰ এইটোকতো চৰকাৰে নোডেল চেণ্টাৰ বুলি পেলাই এটা চিনাক্তকৰণ কৰি দিয়ে আৰু সকলো ধৰণৰ কামৰ কাৰণে প্ৰথমতে আমাকেই সোধে যে আপোনালোকে কওকচোন উপগ্ৰহৰ চিত্ৰৰ সহায়ত এই বস্তুটোত ক'ত বেমাৰ হৈছে ক'ত অসুবিধা হৈছে আমি প্ৰথম প্ৰিলিমিনাৰী এটা ইনফৰমেশ্যন আমি দিব পৰা অৱস্থালৈ আহিছোঁ এতিয়া সেইকাৰণে আমি ইতিমধ্যে আমি অলৰেডি আমাৰ কিছুমান তথ্য আগৰ পৰা আছেই আমি নিজকে এজন হিউমেন বিং হিচাপে বা এজন নাগৰিক হিচাপে আমিও কিছুমান বস্তু অধ্যয়ন কৰি থাকোঁ অনবৰত গুৱাহাটীত য'তে যাওঁ কোনফালে নলা এটা দেখিলে আমি চিন্তা কৰোঁ যে নলাটো প্ৰকৃততে গ্ৰেডিয়েণ্ট আছে নে নাই সেইফালে যাব লাগে সেইফালে গৈছে নে নাই এইবিলাক বস্তু অকল মই বুলি নহয় প্ৰতিজন নাগৰিকে চোৱা দৰকাৰ আৰু এটা কথা মই সততে মোৰ চকুত পৰে যে নাগৰিকসকলে দুখ দিয়া যায় যে
নলা দণ্ডবাত তেওঁলোকে জাবৰ জোথৰ বা পলিথিন ইত্যাদি পেলায় কিন্তু সেইটো একমাত্ৰ কাৰক নহয় একমাত্ৰ কাৰক অকল সেইটোৱেই নহয় এই নলা নৰ্দমাবিলাক সুস্থ পৰিকল্পনাৰ সৈতে খন্দা হৈছে নে নাই এইটো জেনেৰেলি যিসকল কৰ্তৃপক্ষই এই কামবিলাক কৰে নলা নৰ্দমা নতুনকৈ বনাইছে তেওঁলোকে অলপ এটা বস্তু চাব লাগিব যে প্ৰকৃততে নলাবিলাক কোনফালে খান্দিবিলাক কোনফালে পানীটো বোৱাই নিব বিচাৰিছে সেইটো অলপ চাই বিজ্ঞানসন্মত হ'ব লাগিব আৰু সেইটো কামত আমি জড়িত নহওঁ সেইটো যিসকলে কৰে তেওঁলোকে কৰিব এই যিটো ভৰলুৰ কথা ক'লে দীপৰ বিলৰ কথা ক'লে দীপৰ বিলখন আমাৰ কাষতে আছে কিন্তু ভৰলুৰ পৰা আমাৰ গুৱাহাটীৰ পানীখিনি বৈ যোৱাত অকণ অসুবিধা হৈছে সেইখিনি যিখিনিত অসুবিধা হৈছে সেই জেগাখিনি ক্লিন কৰিব লাগিব আৰু সেই ৰাস্তাবিলাক উলিয়াই দিব লাগিব শিলচাকুলে যিটো পানী নিয়াৰ কথা চিন্তা কৰিছে এক্সেছ পানীটো সেইটো কিন্তু কাৰ্যকৰী কৰিব লাগে সেই পানীটো কিবাকে এটা অংশ যদি আমাৰ শিলসাগৰত পেলাই দিব পাৰে তেতিয়াহ'লে গুৱাহাটীৰ পানী নিশ্চয় কমিব নিশ্চয়কৈ আপোনালোকৰ হাতত কেৱল বানপানীৰ সমস্যা সমাধানৰে নহয় আপোনালোকৰ হাতত আৰু আপোনালোকৰ লগত আলোচনা কৰি পৰামৰ্শ কৰি কামখিনি নিশ্চয় চৰকাৰে বা অন্যান্য বেচৰকাৰী অনুষ্ঠানে কৰিব কিন্তু আপোনালোকৰ লগত আলোচনা কৰিলে আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আৰু কেনেধৰণৰ সমস্যাবিলাক সমাধানৰ বাট ওলাব পাৰে হয় মই তাৰ আৰু উদাহৰণ দিওঁ যেনেকৈ এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে বিভিন্ন ঠাইত বনাঞ্চলবিলাকত মানে অনুপ্ৰৱেশ সোমাইছে বা আমাৰ ধ্বংসযোগ্য কয় আপোনাৰ যেটো কয় নহয় আমাৰ বেদখল হৈছে এতিয়া সেই বস্তুবিলাক এতিয়া আজি তাৰিখত আমাৰ স্যাটেলাইট ইমেজ খুব উচ্চ ক্ষমতা সম্পন্ন স্যাটেলাইট উপগ্ৰহৰ আমাৰ আলোচিত আমাৰ হাতত আছে গতিকে কিমানটা ঘৰ আজি আছিল আজি বা 5 বছৰ আগতে কিমানটা ঘৰ আছিল তাৰো 5 বছৰ আগতে কিমানটা ঘৰ আছিল সংখ্যাটো উলিয়াই পেলাই আমি দিব পৰা পৰ্যায়ত আহিছো এতিয়া আৰু কিমান অঞ্চল কনভাৰ্ট হৈছে তাৰমানে এনেকুৱা হৈছে যে এখন বনাঞ্চল তাক কাটি বা তাক নষ্ট কৰি বা তাক কনভাৰ্ট কৰি তাক পৰিৱৰ্তন কৰি গলে তাক কৃষিভূমি বা অন্য ব্যৱহাৰলৈ তাক কৰা যায় গতিকে সেই যিটো পৰিমাণ বা তাৰ যিটো ট্ৰেণ্ড সেইটো আমি আমাৰ উপগ্ৰহৰ সহায়ত আলোচনা ভালকৈ বিশ্লেষণ কৰি আমি চৰকাৰক দিব পাৰিছো যিটো আমাৰ ইতিমধ্যে আমি তেনেকুৱা ধৰণৰ কাম আমি গোৱালপাৰাৰ ক্ষেত্ৰত আমি কৰি আছো তেওঁলোকে এনফোৰ্সমেন্ট তেওঁলোকে হেৰি কৰিছে তেওঁলোকে এভিকশন কৰিছে আৰু সমসাময়িকভাৱে আমি তেওঁলোককো অলপ তথ্য দিব পৰা হৈছো যে কোনখিনি জায়গাত মানুহ বহিছে কোনখিনি জায়গাত ফৰেষ্ট ধ্বংস হৈছে দৰ্শকক কি ক'ব বিচাৰিব আপোনাৰ ফালৰ আপোনালোকৰ সমস্যাৰ আজি যিকোনো ক্ষেত্ৰত আপোনালোকে যেতিয়াই কোনোবা এজন মানুহ অন্য ঠাইলৈ যায় আপোনালোকৰ বাছতেই গৈ থাকক বা গাড়ীতেই গৈ থাকক বা যেনেকৈ হওক আপোনালোকৰ চকুত বিভিন্ন ধৰণৰ বস্তু আপোনালোকৰ দৃষ্টিগোচৰ হয় বিভিন্ন পৰিঘটনা প্ৰাকৃতিক হওক বা কৃত্ৰিমেই হওক প্ৰতিটো বস্তুৰে লগে লগে আপোনালোকে একো নকৰিলেও আপোনাৰ হাতত থকা মোবাইলটোৰ সহায়ত একোখনকৈ জিপিএছ ফটোগ্ৰাফ আপোনালোকে লওক আৰু আজি নহলেও আপোনাক কাইলৈ হলেও সেইখনে কাম দিব কাৰণ আমি তথ্য আলোচনা আমি বিশ্লেষণ কৰোঁ আমি নতুন টেকনলজি আহিছে আজিকালি জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম যিটো কোৱা যায় ভূ তথ্য প্ৰণালী অৰ্থাৎ ৰিমোট সেন্সিং বা দূৰ সংবেদিক আলোকচিত্ৰৰ লগত আমি যেতিয়া ভূ তথ্য প্ৰণালী অৰ্থাৎ জিআইএছত যেতিয়া আমি তাক এনালিচিছ কৰোঁ তেতিয়া আমাক সেই ফিল্ডৰ কিছুমান তথ্য দৰকাৰ হয় আমাৰ ক্ষেত্ৰৰ পৰা আমাৰ কিছুমান ক্ষেত্ৰভিত্তিক তথ্য দৰকাৰ হয় যিবিলাকত জিপিএছ কেমেৰা দি দিয়া ফটোখনে বা ডাটাটোৱে আমাক বহুত সহায় কৰে গতিকে সকলোৱে সেই ধৰণৰ সহযোগিতা এটা ধৰিলে যিটো আমাৰ মোবাইলত এপটো থাকেই মোবাইলত এপ নাথাকিলেও আপোনাৰ এটলিষ্ট জিপিএছ কেমেৰাটো থাকে ফটোখন লওক ৰাখি থওক প্ৰয়োজন সাপেক্ষে আমি হয়তো যেতিয়া তেতিয়া আমি আমাৰ এপ এপ্লাই মেলি দিম আপোনালোকে তাত আপলোড কৰিব পাৰিব সেইটোৱে নিশ্চয়কৈ খুবেই এটা গুৰুত্বপূৰ্ণ কথাৰে আজি আমি সাক্ষাৎকাৰৰ মুখনি মাৰিবলৈ লৈছো পৰৱৰ্তী পৰ্যায়ত তেখেতৰ লগত পুনৰ কথা পাতিম আজিলৈ ধন্যবাদ নমস্কাৰ